জনপ্ৰিয় অভিনেতা ভাৰ্গৱ দাসৰ লগত ঘটিল এক ভয়ংকৰ কাণ্ড। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। প্ৰথমটিহে প্ৰাণ ৰক্ষা পৰিল জনপ্ৰিয় অভিনেতাজনৰ। দুৰ্বৃত্তৰ আক্ৰমণত বলি হ'ল জনপ্ৰিয় অভিনেতা ভাৰ্গৱ দাস। গুৱাহাটী বেলতলা চাৰ্ভেত দুৰ্বৃত্তই আক্ৰমণ কৰে ভাৰ্গৱ দাসক। এই ভয়ংকৰ কাণ্ড সংঘটিত হয় ভাৰ্গৱ দাসৰ লগত তেওঁৰ 4 জুন তাৰিখে। এখন বাহনত উঠি অহা দুৰ্বৃত্তই মূৰত আৰু পিঠিত আঘাত কৰে, আক্ৰমণ কৰে জনপ্ৰিয় অভিনেতাজনক। ইতিমধ্যে অভিনেতাজনৰ মূৰত 5টাকৈ চিলাই পৰিছে। ঘটনা সংঘটিত কৰি পলাই পতং দিয়ে দুৰ্বৃত্তই। ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত অভিনেতা ভাৰ্গৱ দাসে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। ঘৰৰ কাষতেই, ঘৰৰ ওচৰতে জনপ্ৰিয় অভিনেতাজনে এনেকুৱা দুৰ্বৃত্তৰ বলি হ'ল জনপ্ৰিয় অভিনেতাজন। ভয়ংকৰ খবৰ, যিহেতু নেকি জনপ্ৰিয় অভিনেতা ভাৰ্গৱ দাসৰ লগত এটা দুৰ্বৃত্তই তেওঁৰ ঘৰৰ কাষতে তেওঁক আক্ৰমণ কৰে আৰু যিহেতু নেকি পিঠিত আৰু মূৰত তেওঁ আঘাত পায় আৰু এতিয়া 5টাকৈ চিলাই হয়। সেইটো কাৰণে বহুত বেয়া লাগিল। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো তেওঁ অতি সোনকালে সুস্থ হৈ পৰে তাৰে কামনা কৰিছোঁ। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোক লগ পাম। তো